লকডাউনটো খোলক লকডাউনটো খুলিলে মই অলপ সাইডত যায় কিছু ডাঙৰ ডাঙৰ মহল চহল বা ষ্ট'ৰ যিটোত মানে ব্ৰেণ্ডেড ভাল ভাল কাপোৰ থাকে যিটোত মানে চাবলগীয়া কাপোৰ থাকে সেইবোৰ মই পুনৰ কেমেৰাৰ সন্মুখত আহিছোঁ আৰু কেইবাষাৰ কথা মই ক'বলৈ বিচাৰিছোঁ চ' যিকেইটা কাপোৰ যে দেখা পাই আছে মোৰ এইকেইটা ওচৰত গাইজ চাওক এইবিলাক কাপোৰ যিকেইটা যে দেখা পাই আছে মই এইবোৰ কাপোৰ মই বৰ্তমান হুজাইৰ পৰা লৈ আহিছোঁ হুজাইৰ পৰা হ'লচেল ৰেটত লৈ আহিছোঁ মই ৰাজকোট চেনেলটোতো মই দেখুৱাওঁ আৰু আজি ষ্ট'ৰটো খোলা মোৰ প্ৰায় 2 বছৰ হৈ গ'ল তো 2 বছৰতো মই আগতো মই চেনেলটোত দেখুৱা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ মই চেনেলটোত দেখুৱাওঁ ভিডিঅ'বোৰ কাপোৰবোৰ দেখুৱাওঁ কি কাপোৰ আনো আৰু কি কাপোৰ চেল কৰোঁ আৰু আপোনালোকক যদি দেখুৱাওঁ তেন্তে মই ভাবোঁ যে আপোনালোকে ডিজাইনবোৰ পছন্দ কৰিব আৰু মই কি কাপোৰ নতুন কাপোৰ কি আহে মোৰ এখন চেনেলত সেইবোৰ কাপোৰ মই আপোনালোকে যদি দেখুৱাওঁ তেন্তে আপুনিও হয়তো গম পাব পাৰে যে বৰ্তমান মাৰ্কেটত কি কাপোৰ চলি আছে আৰু কি কাপোৰ আনিব লাগে তো সেইটো ভাবি মই বহুতো কাপোৰ আনি থাকোঁ আৰু বহুতো এইটো চেনেলটোত আছে ভিডিঅ' অলৰেডি এইটো কাপোৰৰ ওপৰত তো এইটো মোৰ লেপটপ হয় আৰু এইটো মোৰ কেনন প্ৰিণ্টাৰ আছে লগতে মই কিছুমান সকলক যিকেইটা মানে অলপ সৰু বয়সৰ মোৰ তাৰ ল'ৰা ছোৱালী আহে কিছুমান মানে দামটো অলপ ৰেটটো বেছি হয় কাপোৰৰ যিকেইটা কাপোৰৰ ৰেটটো বেছি হয় মই প্ৰিণ্ট কৰি মই ডাইৰেক্ট দি দিওঁ তেওঁলোকে কাৰণ এটা এক্সিটাৰ কাপোৰৰ দাম হৈছে 700 600 700 তো তেওঁলোকৰ ঘৰত ভাবিব হয়তো দোকানটো অলপ বেছিকৈ লৈ লৈছে সেইকাৰণে মই প্ৰিণ্ট কৰি ডাইৰেক্ট দি দিওঁ যিমান ৰেট থাকে তো তেওঁলোকে ঘৰত যদি দি দিয়ে তেন্তে ভাল হয় কাৰণ কিছুমান কাপোৰ দামীও থাকে কম দামীও থাকে সেইটো এইবিলাক চাৰ্ট হৈছে আপোনাৰ 140 150 160 আৰু কিছুমান চাৰ্ট আছে গাড়ী আহিছে 350 কিছুমান বহুতো কাপোৰ আছে 350 পৰা ষ্টাৰ্টিং হয় 350 360 390 এনেকুৱা দামী কাপোৰো থাকে তো কাষ্টমাৰটো কোনটো চইচ আছে যোনটো চইচ আছে সেইটো লৈ যায় তো মই সেইকাৰণে প্ৰিণ্টাৰবিলাক ৰাখিছোঁ আৰু মোৰ ইয়াত ৰাজকোট চেনেলটোত ৰাজকোট ষ্ট'ৰটোত বহুতো নতুন ধৰণৰ কাপোৰ আহি থাকে আৰু যিমান আহে মই সকলোবোৰ কাপোৰ মই আপোনালোকক দেখুৱাই দিবলৈ ভাবোঁ তো সেইকাৰণে যদি আপুনি চাই থাকিব বিচাৰে তেন্তে মোৰ ৰাজকোট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যিমান ভিডিঅ' আপলোড কৰোঁ আপুনি সকলোবোৰ ভিডিঅ' পাই যাব তো আশা কৰোঁ মই আপুনি ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ধৰণৰ কাপোৰ আপুনি যিমান জেন্সৰ আইটেমে বেছি পায় মোৰ ইয়াত তো মই জেন্সৰ আইটেমে কাপোৰবিলাক দেখুৱাই দিম বুলি আশা ৰাখোঁ আৰু লকডাউনটো খোলক লকডাউনটো খুলিলে মই অলপ সাইডত যায় কিছু ডাঙৰ মহল চহল বা ষ্ট'ৰ যিটোত মানে ব্ৰেণ্ডেড ভাল কাপোৰ থাকে যিটোত মানে চাবলগীয়া কাপোৰ থাকে সেইবোৰ কাপোৰ মই আপোনালোকক দেখুৱাই দিম তো আশা ৰাখোঁ ভিডিঅ'টো ভাল লাগে আৰু এইটো ভিডিঅ' মানে চ' সামৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'টো লাইক কৰি দিব চ'